মানে মোৰ লগৰ এটা অৱস্থা চাওক মাথা পাই এনেকুৱাকৈ ওলাইছে আৰু হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আজিতো ফাকুৱা আৰু সেই ফাকুৱাৰ কাৰণে আমি যাম আমাৰ ওচৰৰে গজালি নামৰ এডোখৰ জেগালৈ য'ত এটা নামঘৰ আছে তাত আজি ফাকুৱা বুলি নাম কীৰ্তনো হ'ব লগতে দৌল যাত্ৰাও হ'ব চব দেখুৱাম আপোনালোকক যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক যিসকলে লাইক কৰা নাই কৰি দিয়ক আৰু কি চাই থাকক এতিয়া ইয়াতে হৈ আছে আৰু নাম চাম এইকেইখন নামঘৰতে আৰু আমি আছোঁ ইয়াত এইটো মোৰ লগৰ আৰু জেগাডোখৰ চাওক কেনেকুৱা ধুনীয়া জেগাডোখৰ আছোঁ ক'বলৈ চাওক আৰু গৈ আছে ইয়াত এতিয়া মহাপ্ৰভু দিছে মন্দিৰলৈ তাৰপাছত আৰু গোঁসাই যাত্ৰা হ'ল যদি দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ অৱস্থাটো চাওক খেলাত ব্যস্ত হৈ গ'লোঁ অৱস্থা এয়া আপোনালোকে একো দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব আৰু মুখখন চাব পাৰে কেনেকুৱা টাইপৰ হৈ গ'ল মানে খেলি খেলি আৰু এইটো চেক কৰক ইচ 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 মাথা পৰা এনেকুৱাকৈ ওলাইছে মানে এতিয়া অলপমান জলপান দিছে খাই লওঁ তাকে মুখখন ধুই ল'লোঁ মুখত এতিয়া নাই কিন্তু চাৰ্টটো একেই হৈ আছে তো আজি এতিয়া হ'ল ৰাতি এতিয়া সেই গজালি নামঘৰতে এতিয়া নাম কীৰ্তন হ'ব সেইবাবে আমি গৈ আছোঁ দেখুৱাম ব'লক এয়া এতিয়া দিহানাম পূৰা চলি আছে এইফালে খোল বজাইছে এইফালে নেগেৰা বজাই আছে আৰু এইফালে মই খোলটো লৈ ল'লোঁ বজাইছোঁ আৰু এনেকুৱা আছে ক'ব এইফালে দিহানাম গাই আছোঁ আৰু মই খোল বজাই আছোঁ